ওয়েলকাম টু মাই ক্লাস। আজি মই আলোচনা কৰিম ষষ্ঠম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায়টো বিজ্ঞানৰ বিচিত্ৰ জগতখন। প্ৰশ্ন আলোচনা কৰিম, লগতে এনসাৰৰ উত্তৰ আলোচনা কৰিম। আপোনালোকে ভালদৰে চাব। প্ৰশ্ন পাব আৰু লগতে উত্তৰ পাব। নম্বৰ ক, আমাদের নম্বৰ বিজ্ঞান হল ড্যাশ আৰু ড্যাশৰ যোগসূত্ৰে লাভ কৰা জ্ঞান। এটাকে হব ড্যাশৰ ফাৰ্ষ্টতে হ'ব জ্ঞান, ইয়াত হ'ব জ্ঞান, তাৰপিছত হ'ব প্ৰযুক্তিৰ, ইয়াত হ'ব প্ৰযুক্তিৰ। ক নম্বৰ প্ৰশ্ন, পৰ্যবেক্ষণ ড্যাশ আৰু পৰীক্ষা এই কাৰ্যকেইটাৰ সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি। উত্তৰ কি হ'ব? এই খালী ঠাইটোত বহিব ফাৰ্ষ্টটো আনুমানিক, দ্বিতীয়টো হ'ল সিদ্ধান্ত। ফাৰ্ষ্টটো আনুমানিক আৰু দ্বিতীয়টো হ'ব সিদ্ধান্ত, এই দুটা বহিব। নেক্সট কোশ্চেন, গ নম্বৰ ড্যাশৰ বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ, বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ। ক নম্বৰ, পাঞ্জাৱত মানুহে প্ৰধানকৈ খায় ড্যাশ ৰুটি। পাঞ্জাৱত মানুহে ৰুটি খায়। নম্বৰ, কম্পাছত ড্যাশ থাকে। উত্তৰ চুম্বক থাকে। প্রশ্ন 2, শুদ্ধ উত্তরটা রাইট চিহ্ন দিয়া। আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ, এইটো কথা। বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে, সেইটো শুদ্ধ। ওলোমাই ৰখা চুম্বক এডাল সদায় পুৱা পৰ্যন্ত থাকে, এইটো কথা।
উত্তর দক্ষিণে থাকে। হিমালয়ের অপর অংশ আৰু মেরু অঞ্চল বরফেৰে ঢাক খাই থাকে। শুদ্ধ। শুভ উত্তৰ দিয়া মহাকাশচাৰী আকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে? কম্পাছৰ মূল বস্তু কি? কম্পাছৰ মূল বস্তুটো কি? অলময় ৰেখা চুম্বক এডাল কোন দিশত মুখ থাকে? এইটো অলময় ৰেখা চুম্বক এডাল সদায় উত্তৰ দক্ষিণ মুখত থাকে। নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে? নাবিকসকলে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে। কম্পাছত থকা চুম্বকীয় সূৰ্য সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে, যাৰ সহায়ত নাবিকে ঠিক কৰে কলৈ যাব লাগিব। 9 বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি? পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষাৰ এই পদ্ধতিকেইটাৰ সমষ্টি হ'ল বিজ্ঞানসন্মত পদ্ধতি। প্ৰশ্ন 4, শুদ্ধ উত্তৰৰ গোলকটোৰ সম্পূৰ্ণকৈ পূৰণ কৰা। হুইলবাৰ ৰাইট আৰবেলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল? তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? দিশ নিৰ্ণয়ত। বস্তুৰ ওজন জুখিবৰ বাবে, বতাহৰ গতি জুখিবৰ বাবে উত্তৰ দিশ নিৰ্ণয় কৰা।